জিকে থোৱা হয় জিকে 2 ৰাতি জিকে থোৱাৰ পাছত এই কৰা হয় বইল এই চাওক তলত জুই দি আছে তো এইটো আমাৰ পেহী বইল কৰি আছে তো মা এই চা কিহৰ দোকান দিছা খেলা বস্তুৰ ভাত বনাইছা না নাই ইতিয়াই ভাত বনাবি চাউল ক'ত দালি ক'ত হা এই দুখন গাড়ী তাৰপিছত ভাত ক'ত তুন্দৰ বাজাৰ কৰা নাই এইগিলা কি আনছা এইগিলা দালি নে কি দালি দৈ খেলে আছা পুৰা আইছা মোৰ ভাগিন কালি আহিছে নামা কালি আহিছে আমাৰ মাইমাকৰ ঘৰত তো ৰং খেলি আছে দে মোৰ ছোৱালী আলিছা জান্নাত তো আমাৰ ভাগিনৰ নাম আয়েশা সিদ্দিকা তো গাই সিহঁতে ভাত বনাই আছে খাব নেকি আপোনালোকক তো চাওক এই চাউল আৰু দালি এইগিলা দে আনছে ভাত কি হ'ব তাৰমানে ৰাস্তাত ধুলা ভাত তো পুৰা ভাত বনাই আছে খাব লাগিব আমি তো আয়েশা আৰু এই আমাৰ আলিচাই ভাত বনাই আছে তো খাব লাগিব আমি ন গাইজ এয়া হৈছে গোটা ধান এইটো 2 ৰাতি পানীত জিকে থৈ পানীৰ পৰাই উঠি আনি তো এনেকৈ জুইত গৰম দিয়া হয় তো চাওক এনেকৈ ধানটো বইল কৰি আছে আমাৰ মা আৰু পেহী ইয়াৰ পাছত মানে ৰ'দত শুকোৱা হ'ব শুকাই ইয়াৰ পৰাই চাউল উলিয়াই আমি মিলত বানি চাউল উলিয়াই ভাত খাওঁ তো সেইফালে চাওঁ এইফালে একে ধানটো নামি ফেলে অলপ ফাটি গৈছে না তো জুইৰ পৰা আনি এতিয়া মাই নামে থৈছে ইয়াৰ পাছত মানে ৰ'দত দিম ৰ'দত দি যেতিয়া শুকাব তেতিয়া আৰু মিলত বানি কেনে আমি চাউল উলিয়াই এৰে ভাত বনাই খাওঁ তো চাওক এনেকৈ ৰ'দত দি পাতলাকৈ মেলি দিলে তেতিয়া ধানটো শুকাৱে 2-3 দিন পাছত মানে শুকালি কিবা বুলি এটা মাত ওলে সেই মাতটো আমাৰ মাহঁতে গম পায় তো এনেকৈ তাৰ পাছত আৰু মিলত নি বানে চাউল উলিয়াই তাৰে ভাত বনাই কিছুমানে চাউল দোকানৰ পৰাই কিনি নি ভাতহে খায় তো এনেকৈতো কষ্ট কৰি বা এনেকৈ এনেকুৱাতো গোটা ধানটো দেখা নাই ধানটোৰ পৰা বা কি কৰে দেখা নাই তো আজি চাই লওক ভিডিঅ'টো ধুনীয়াকৈ ক'ৰ পাই কি হয় সকলোখিনি দেখালোঁ তো চাউলটো বেলেগ সময় এইটোৱে হ'ল আমাৰ গোটা ধান তো এবাৰ ভালকৈ চাওক গোটা ধানটো কিছুমানে জীৱনত দেখা নাই তো আজি ভালকৈ চাই লওক দেখিছে ন গোটা ধান